हेलो फ्रेंड्स मैं आलू एडी और मैं आपन B1 जो अपनी पाब फैशन और ग्रूमिंग भिडिओ तो आज आम यू भिडिओ आलोचना करिम क्षीण पातल लड़ाकेटा जोनकेटा आछे तो दुकानत गई पेंट किनि आने तो पेंट परफेक्ट और केनेके चुइस करिब परफेक्ट पेंट केनेके चुइस करिब तार उपरत आमी आलोचना करिम तो समय नष्ट नकराকৈ भिडिओर फाले बोलक जाओ। तो प्रथमते आमी जानिब लागिब जे आमार पेंट जे किनि आनो तो दुकानत जे पेंट थाके तो पेंटर किछुमान टाइपर थाके तो तीनिटा टाइपर पेंट थाके तो সেই বিষয়ে आमी आगते जानिब लागिब। तो तीनटा टाइप केनेका धৰণৰ जे एक नम्बर थाके स्किनी फिटिंगर पेंट, सेकेंड आमार थाके स्लिम फिटिंगर पेंट और तीन नम्बर थाके आमार रिलैक्स बा बक्स फिटिंगर पेंट। तो रिलैक्स बा बक्स फिटिंग माने एकदम भरि तलफाले जोनटु डांगरके थाके तो एटु ओल्ड स्टाइलर आगर पुराना दिনৰ स्टाइलर पेंट केटा হয়। तो द्वितीयते आमी कि करिब লাগে आमी स्लिम फिटिंगर पेंट केटा किनि आनि फिटिंग कराइ লৈ पिन्धिब লাগে। स्लिम फिट स्किनी बयसर कारणे परफेक्ट হয়। तो स्किनी पेंट आमार कारणे परफेक्ट নহয় जेहेतु आमी स्किनी आमी निजेই पातल तो आमार गा केटा एनेই पातल থাকিব भरि केटा पातल থাকিব तो स्किनी फिट केर कापोर केटा एकदम गात লাগি থাকে एकदम भरित লাগি ধৰিব আৰু যদি ভৰিত লাগি ধৰে তো দূৰৰ পৰাই দেখা পোৱা যাব যে ই পাতল হয় স্কিনি হয়। তো সেই কাৰণে আমি স্কিনি কাপোৰৰ পৰা দূৰত থাকিব লাগে আমাৰ কাৰণে বেষ্ট হয় স্লিম ফিটিংৰ পেন্ট কেটা। 3 নম্বৰ টিপছটো হ'ল যে আমি কি কৰিব লাগে ৰিলেক্স আৰু বক্স ফিটিংৰ যোনটো পেন্ট আছে ন হেতুৰ পৰা আমাৰ দূৰত থাকিব লাগে। ৰিলেক্স বা বক্স ফিটিং মানে তলৰ ফালে ডাঙৰ থাকে যে আগৰ দিনৰ ষ্টাইলিছ পেন্ট কেটা আছিল আগৰ দিনৰ মানুহ কেটাৰ কাৰণে ষ্টাইলিছ হয় এটো ওল্ড ষ্টাইলৰ কাৰণে তো 2020 ষ্টাইলত এটো নচলিব তো সেই কাৰণে ৰিলেক্স বা বক্স ফিটিংৰ কাপোৰৰ পৰা আপুনি দূৰত থাকিব। 4 নম্বৰ টিপছটো হ'ল যে আমি যেহেতু পাতল আমি যেহেতু স্কিনি বয় সো এই কাৰণে আমি কি কৰিব পাৰো আমি হাফ পেনৰ ওপৰত লং পেন্ট পিন্ধিব পাৰি। তো আমি হাফ পেন্টটো কিয় পিন্ধিব লাগে কাৰণ আমাৰ থাইটো ইমান থাইত ইমান মাংস নাথাকে থাই মানে আমাৰ উৰাতত তো আমাৰ উৰাটো ইমান বেছি মাংস নাথাকে সো এই কাৰণে আমি কি কৰিব পাৰি আমি হাফ পেন্টটো পিন্ধি তাৰ পিছত যেতিয়া আমি লং পেন্টটো পিন্ধিম না তেতিয়া দেখিবলৈ স্টাইলিছ আৰু সেক্সি লাগিব। সো নেক্সট টাইম আপুনি কৰবাত ওলাই গলে আপুনি স্লিম ফিটিংৰ পেন্ট কেটা কিনি আনি ফিটিং কৰাই লৈ আপুনি হাফ তলত হাফ পেন্ট পিন্ধি তাৰ পিছত লং পেন্টটো পিন্ধিব চাব আপুনি দেখিবলৈ একদম তামাম সেক্সি আৰু স্টাইলিছ লাগিব। তো নেক্সট ভিডিওত আমি আলোচনা কৰিম যে কেনেকে আপুনি পেন্ট কেটা ফিটিং কৰিব তাৰ ওপৰত আমি কথা আলোচনা কৰিম। যদি এটো ভিডিও ভাল লাগিছে লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব।